আৰু অহাকালি দুইদিনীয়া আমাৰ এছেম্বলি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছোঁ। এটাটো হ'ল ভূমিৰ লগত ৰিলেটেড এটা বিল, যিটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিষ্টিং নাছিলে, সেইটোৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছোঁ। ছেকেণ্ডটো হৈছে আমাৰ যিটো ফ্লাড জনিং এটা বিল আমি আনিব বিচাৰিছোঁ। এই দুটা বিলক লৈয়ে আমি বিশেষকৈ আমি এই আমাৰ সেশনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে। মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে, আৰু এই দুটা বিল পাছ হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যিটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিলে সেইটো শেষ হৈ যাব। বিটিআৰ চৰকাৰ আমি 2020ত চৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰব্লেমত ভুগি আছে এইবিলাক আমি চোৱা চিতা কৰি আছিলোঁ, আৰু ইয়াৰ ভিতৰত ভূমিটো ওৱান অফ দি মেজৰ ইছ্যু আছিলে। গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছোঁ। ইতিমধ্যে 2,59,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈ গ'ল। আজি আমাৰ যিটো ৰেভিনিউ ডাঙৰীয়াই আজি সদনত জনাইছে। চ' সেইকাৰণে ভূমিৰ আমাৰ সমস্যা আমি আশা ৰাখিছোঁ যে অনাগত দিনত আমি প্ৰায় 80%ৰ পৰা 90% আমাৰ চৰকাৰ যিহেতু 1 বছৰ আছে, আমি সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। এৱাৰনেছ প্ৰগ্ৰাম দিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আজি 2 বছৰে হ'ল, কিন্তু দুৰ্ভাগ্য মণ্ডলীয়া অনুৰোধ কৰিছোঁ আমাৰ ইয়াত যিমানখিনি ৰিপ্ৰেজেণ্টেটিভ আজি উপস্থিত হৈছে মাধ্যমেৰে এইখিনি প্ৰচাৰটো কৰিব লাগে। থেংক ইউ। তো ধন্যবাদ থাকিল অধ্যক্ষ মহোদয়। মই ইয়াতে আৰু মই স্পেচিয়েলি প্ৰজেক্টৰ বস্তুবিলাক আমি ডাটাবিলাক সংগ্ৰহ কৰি ল'ম। मोनसे कुइसन क्लियार जाथारनांगोन जे उदालगुरि जायफोर अफिसारफोर दङ बा जायफोर मण्डलफोर दङ, आं निजा प्रेक्टिकेल जे जि थांनानै जों गावबा बे पर्यन्त फैसा बिबाय थानाय सोलिबाय थादों। नंखायनो जिहेतु चेयारमेनबो दंखायो, जिहेतु बे बुस्थुआ जुदि जाबाय थायोब्ला बोरै जागोन। आरो मोनसे खोथाया जाहैदों मा सोरनिबा हाखौ आं होनांगौ प्रसेस दं, बेखौ जों होगोन, खिन्थु दिनै इलिगेल भाबे सोरबा सासे अफिसारनो माने 50,000निफ्राय 1 लाखहालागै बिनाय আমাৰ চাৰ্কল অফিচটো। যি ধৰণৰ মণ্ডল আৰু চাৰ্কল অফিচাৰে যি ধৰণৰ টকাবিলাক মানে যিবিলাক মানে বেনিফিচিয়াৰীসকলক পইচা খোজে, নহয় দায়িত্ব মানে আমাকতো নামাতে না, আমিতো কোৱাখিনি কৈ আছো, আমাকতো মাতিব লাগিব। এডভাইজাৰীৰ পৰা আমি মেম্বাৰে নহয়, কিছুমান কথাবিলাকো আমি ক'বৰ কাৰণে আমাক সুযোগ দিব লাগিব। ক'ব লগা কৈ আছো, ক'ব নোৱাৰাৰ কাৰণে আপোনালোকক জনাইছো। আপোনালোকে বহক কণ্ট্ৰল কৰাৰ কাৰণে বিভিন্ন পন্থা আছে, আৰু ইয়াত মানে কিবাকিবি ৰাখি থোৱাই আছে। খালি আপুনি যেনেকৈ কৈছে এইখিনি বস্তুটো যদি হয় উইথ ডকুমেণ্টছ, উইথ মানে কি কয় এইটো প্ৰুফ ছাবমিট দিয়ক। ঠিক আছে, মই নিজে ক'ব বিচাৰিছোঁ। মই মানে আমাৰ অনাৰেবল মেম্বাৰে যিটো কৈছে, আপুনি ইতিমধ্যে ক'লে যে প্ৰুফ বুলি পেলাই। চ' মই হাউচক ক'ব বিচাৰিছোঁ যে ভূমিৰ সমস্যাবিলাক সহজভাৱে সমাধান কৰিব পৰাৰ কাৰণে আমি বৈশ্যগতিটো আনিছোঁ। ইয়াত ডাঙৰীয়াই 11টা বুলি কৈছে, কিন্তু 13টা ছাৰ্ভিচ আমি দি আছোঁ। আৰু প্ৰথম 2 মাহ 3 মাহত অলপমান এইটো শ্ল' হৈছিলে, কিন্তু লাষ্টৰ ফালে এতিয়া বহুত ফাষ্ট হৈছে। মই যোৱা পৰহি যিটো ৰিপৰ্ট পালোঁ, প্ৰায় 95,000 আমাৰ যিবিলাক ইছ্যু আহিছে তাত 1 লাখতকৈ বেছি ৰেজিষ্টাৰ হ'ল, কিন্তু 95,000 ইছ্যু ৰিজল্ভ কৰা হ'ল।